হে বন্ধু বান্ধৱীসকল এনেকুৱা কি ঠাই আছে য'ত 100 জন মানুহ গ'লে 101 মানুহে উভতি আহে বন্ধু বান্ধৱীসকল ঠাইটো হৈছে বিয়াঘৰ আপোনালোকৰ বহুতেই কিজানি বিয়াত দৰাৰ লগত যাই পাইছে যদি দৰাৰ লগত 100 জন মানুহ যায় কইনাটোৰ হতে 101 জন মানুহ হৈ উভতি আহে তেতিয়াহলে ঠাইটো হৈছে বিয়াঘৰ তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ পাঁচটা বুদ্ধি আৰু আমোদজনক প্ৰশ্ন আজিও আমি এই ভিডিঅ'টোত লৈ আহিছো আশা কৰো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ জানিলে শেষত কমেন্ট কৰি জনাব নাপাহৰিব তো বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'টো যদি লাইক এটা কৰা নাই তেতিয়াহলে লাইক এটা কৰি দিয়ক কিয়নো আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাত উৎসাহ দিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক লগতে ঘণ্টা বটনটো দবাই দিব যেটো আমি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় লৈ আহি থাকো তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ আগৰ ভিডিঅ'ৰ প্ৰশ্নৰ উত্তৰটো চাব লওক মোৰ আগৰ ভিডিঅ'ৰ প্ৰশ্ন এনেকুৱা ধৰণৰ আছিল যে যদি তিনিটা মুৰ্গীয়ে 3 দিনত 3টা কণী পাৰে তেতিয়াহলে 300টা মুৰ্গীয়ে 300 দিনত কিমানটা কণী পাৰিব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 300টা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধু বান্ধৱীসকলৰ নাম কমি মই মাতি দিছো প্ৰথমতে হৈছে ফৰাজ আলী হিপ হপ চেনেল জিতুৰঞ্জন শৰ্মা জানমণি শৰ্মা জনৱাৰা বেগম হিমাংশু কোঁচ অভি কলিতা আয়ুষ ৰয় আৰু বিকাশ দাস তো এলোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো তো বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছে ৰাজগড়ৰ পৰা হিমাংশু কোঁচ নামৰ বন্ধু এজনে তো মই এওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তো এওঁৰ প্ৰশ্নটো চাব লগছো এওঁৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে আকাশৰ পূৰ্ণিমাৰ জোন উপজিয়ে বুঢ়া হয় কোন তো বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বুঢ়া আঙুলি তেতিয়াহলে বলকচোন বন্ধু বান্ধৱীসকল আমাৰ দ্বিতীয়টি প্ৰশ্ন চাও আমাৰ দ্বিতীয়টি প্ৰশ্ন হেইটো কি গান যেটো নেকি গোটেই বিশ্বতে গায় বন্ধু বান্ধৱীসকল গানটো হৈছে হেপি বাৰ্থডে টু ইউ এই গানটো গোটেই বিশ্বতে গায় তেতিয়াহলে বলকচোন আমাৰ তৃতীয় প্ৰশ্ন চাও হেইটো কি ঠাই য'ত নেকি 100 জন মানুহ গ'লে 99 জন মানুহে ঘূৰি আহে বন্ধু বান্ধৱীসকল ঠাইটো হৈছে শ্মশানখালী কিয়নো তাত 100 জন মানুহ গ'লে 99 জন মানুহে ঘূৰি আহে আমাৰ চতুৰ্থ প্ৰশ্ন এজনী কলিগাই 7খন পথাৰৰ ধান খায় শুদ্ধ উত্তৰটি হ'ল কাচি তেতিয়াহলে বলকচোন আমাৰ আজিৰ অন্তিম প্ৰশ্নটো চাও আমাৰ অন্তিম প্ৰশ্ন হেইটো কি বস্তু যেটো পত্নীয়ে বেলেগৰ আগত পিন্ধিব পাৰে কিন্তু নিজৰ স্বামীৰ আগত পিন্ধিব নোৱাৰে বন্ধু বান্ধৱীসকল বস্তুটো হৈছে বিধৱা সাজযোৰ কিয়নো বিধৱা সাজযোৰ নিজৰ স্বামী মৰাৰ পাছতহে পত্নীয়ে পিন্ধে তো স্বামীয়ে দেখা নাপায় গতিকে স্বামীৰ আগত পত্নীয়ে পিন্ধিব নোৱাৰে তেতিয়াহলে বলকচোন বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্নটো চাও এডতিয়া হাতী ধান খাই পাচি পাচি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধু বান্ধৱীসকলৰ নাম আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম তো ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবই লগতে ঘণ্টা বটনটো দবাই দিব তো